আসসালামু আলাইকুম। মই বেবীয়ে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আজি চাব গৈছোঁ নাৰ্চাৰী নহয়, কিন্তু মোৰ খুৰাৰ ঘৰখন, কিন্তু নাৰ্চাৰী বুলি কৈছোঁ। কিয়নো নাৰ্চাৰী বুলি কৈছোঁ, মোৰ খুৰাৰ ঘৰখন গোটেই নাৰ্চাৰীৰ মাজতে হৈছে, নাৰ্চাৰীৰ মাজতে পৰিছে। আজি বলকচোন চাওঁ কেনেকুৱা নাৰ্চাৰী হয়। আজি মোৰ এইটো ছানডে স্পেচিয়েল ব্লগ। এইখন মোৰ খুৰাহঁতৰ ঘৰ। আজি আপোনালোকক কিয়নো দেখাব বিচাৰিছোঁ, কাৰণ মই খুৰাহঁতৰ ঘৰখনক নাৰ্চাৰীৰ নিচিনা দেখা পাওঁ। কিয়নো নাৰ্চাৰী যেনেকুৱা, খুৰাৰ ঘৰখনক ঠিক নাৰ্চাৰীৰ দৰে সজাই তুলিছে। ইমানে পৰিশ্ৰম কৰিছিল, গোটেই ঘৰখন এতিয়া তেওঁলোকৰ নাৰ্চাৰীৰ মাজত। খুৰাই কৈ থাকে, গছ থাকিলেহে মানুহ থাকিব। সঁচাকৈ গছ আছে কাৰণেহে আমি মানুহবোৰ জীয়াই আছোঁ। পৰিশ্ৰমে উন্নতিৰ মূল। সঁচাকৈ এইবিলাক কোনো টকা পইচা বহুতো খৰচ কৰি খুৰাই কৰা নাছিল। নিজে ভালদৰে ৰুই যত্ন কৰিহে এইবোৰ কৰিছে। সঁচাকৈ যত্নৰ ফল সদায় মিঠা। যত্ন কৰিলে আমি ৰত্ন পামেই। ঘৰখনৰ চাৰিওফালে একেই দেখি, যাৰ কাৰণে ভাবিব যে এটা পৰিৱেশে বা এটা দৃশ্যই চাই থকা যেন লাগিছে, কিন্তু নহয়। মই চাৰিওফালৰ পৰাই ভিডিঅ'খিনি কৰি লৈছিলোঁ, গোটেইখিনি একেই পৰিৱেশ। তেখেতে নিজৰ গছ গছনি, ফল মূল, ফুল বহুতে ভাল পায়। সেইবোৰ নিজে বহুত কষ্ট কৰিছিল। কষ্ট কৰি এটা সময়ত আজি এইটো ৰূপ। সঁচাকৈ পৰিশ্ৰমে উন্নতিৰ মূল। সময়ক খুবেই মূল্য দি
চলিব বিচাৰে। হয়তো আগতে ৰুই থৈছিল বা ৰুইছিলে, এতিয়া এইখিনি ধুনীয়াকৈ নিজে ভালদৰে উপভোগ কৰিব পাৰে। নিজৰ দৈনন্দিন জীৱনটোত গোটেইখিনি বস্তুৰে বহুতো দৰকাৰ হয়। কেতিয়াবা চাব নৰসিংহ পাতকেইটাৰো বহুত দৰকাৰ হয়, বা মানিমুনিখিনিৰো বহুত আমাৰ দৰকাৰ হয়। বহুত ঔষধি গছ গছনিয়ে হয় সেইবোৰ, হয়নে নাই? গতিকে মোৰ খুৰাৰ ঘৰখনত একো বস্তুৰ অভাৱ নাই আৰু গোটেইখিনি তেখেতে যত্ন কৰি ৰাখিছে। মোৰ ভাল লগা মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।